একদম বৰষুণৰ বতৰত বজাৰ কৰি আছো আৰু আমি কদম ফুল বনাম মানে এইয়া বজাৰ দেখিছা নজলো আজি কদম ফুল খাম কদম ফুল খাই পাইছে মই খাই পোৱা নাই কিন্তু আজি প্ৰথম বনাম দেই আৰু আজি একদম বৰষুণৰ বতৰত কিবা কিবি খাওঁ লাগিয়ে থাকে আপোনালোকৰ বাৰু লাগে নে জনাবচোন দেই এই একদম ডাৱৰীয়া বতৰ বৰষুণ পুৰা আৰু আমি আজি আৰু কদম ফুল বনাম আৰু ৰাতিপুৱা এতিয়া চাহ আৰু ৰুটি খাম খাই লওঁ খোৱাই নাই ৰাতিপুৱা মানে দেৰিয়ে হৈ গ'ল খাই লওঁ ভোক লাগিছে পুৰা ন কিন্তু কাজুটো থোৱা তুমি খাই থাকিলে বেছিকে পেটত ধৰিব দেই হা কিহে বনাম আপুনি মানে মই বনাই যাওঁ আপুনি চাই যাব তেতিয়া গম পাই কদম ফুল বনাবৰ কাৰণে প্ৰথম ষ্টেপটো হ'ল এই বাচমতি চাউল আনিছোঁ দোকানৰ পৰা এপোৱা আনিছোঁ বেছি নাই এই বাচমতি চাউলখিনি পুৰা 2 ঘণ্টাৰ কাৰণে একদম তিয়াই ল'ব লাগিব সেইটো হ'ল ফাৰ্ষ্ট ষ্টেপ আৰু এয়া মই লৈছোঁ 1 লিটাৰ গাখীৰৰ পেকেট এটা যিখিনি মই পনীৰ বনাবৰ কাৰণে লৈছোঁ মই আচলতে কদম ফুল পনীৰৰহে বনাম মানে চিকেনৰো বনাব পাৰি কিন্তু মই পনীৰৰ বনাম চিকেন আমাৰ ঘৰত সকলোৱে নাখায় যাৰ কাৰণে মই পনীৰৰে বনাম আৰু মই এটা ভিডিঅ' চাইছিলোঁ তাতো পনীৰৰে বনাইছিলে সেইটো কাৰণে পনীৰৰে বনাম বুলি ভাবিছোঁ আৰু আপোনালোককো দেখাওঁ আৰু এয়া মই পনীৰখিনি চেকি ল'বলৈ এখন কাপোৰ এনেদৰে লৈ ল'লোঁ এয়া দেখিছেনে বহুত গৰম একদম সাৱধানে কৰিব লাগিব দেই তাৰপিছত এয়া ঠাণ্ডা পানীত অকণমান জুবিয়াই দিলোঁ আৰু এয়া টাইটকৈ গাঁঠি এটা মাৰি গিলাচটোৰ ওপৰতে এনেদৰে থৈ দিম যাতে এক্সট্ৰা পানীখিনি আঁতৰি যায় এইয়া আমাৰ পনীৰ ৰেডি এতিয়া আমি এইটোৰে বনাম কদম ফুল আৰু মই লৈছোঁ এয়া খিচমিচ আৰু আদা নহৰু এটা বিলাহী এটা পিঁয়াজ আৰু কেইটামান কাজু আৰু এখন কেৰাহী পাতি লৈ তাতে তেল গৰম হোৱাত আদা আৰু নহৰুখিনি মই মিহি মিহিকৈ কাটি লৈ তেলতে দি দিলোঁ তাতে দিলোঁ পিঁয়াজখিনি আৰু তাৰপিছতে অকণমান ভাজি লোৱাৰ পিছত দিলোঁ এয়া কাজু আৰু খিচমিচখিনি এয়াও ভালদৰে ভাজি লৈ এয়া মই কাঁহী এখনত তুলি লৈছোঁ তাৰপিছতে এইখিনি ঠাণ্ডা হয় মানে মই পনীৰখিনি টুকুৰা টুকুৰকৈ কাটি ল'ম আৰু কাটি পেলাই এটা মিক্সাৰ গ্ৰাইণ্ডাৰত মাৰি পেলাই এইখিনি মই গুড়ি কৰি ল'ম তাৰপিছতে এইখিনি আঁতৰাই আকৌ এই ভজা পিঁয়াজ আৰু এনেকৈ নহৰুখিনি পেষ্টখিনি মানে আৰু সেইখিনি মই পেষ্ট বনাই ল'ম আৰু ইয়াৰ বিলাহীখিনি মই কাটি ৰাখিছিলোঁ ধুনীয়াকৈ মিহিকৈ এইখিনি গোটেইখিনি একেলগে সানি ল'ম ইয়াৰ গাজৰখিনি এনেকৈ কাটি দিছোঁ আৰু এইটো চপা ইয়াত গাজৰ পিহিবলৈ মানে যিকোনো বস্তু পিহিবলৈ বিৰাট বেছি ভাল দেই এইটো এনেকৈ চাবা ঢাকনটো পুৰা টাইটকৈ মাৰি দিব লাগিব আৰু এয়া দেখিছেনে মোৰ চপাৰটোত ধুনীয়াকৈ গাজৰখিনি একদম পিহ খাই গ'ল আৰু এইটো একদম বহুত বেছি ভাল বস্তু দেই এটা মানে সকলোৰে মানে ঘৰতে থকাটো একদম প্ৰয়োজনীয় এগৰাকী গৃহিণীৰ কাৰণে এই চপাৰটো বহুত বেছি প্ৰয়োজনীয় কেতিয়াবা কাৰেণ্ট নহ'লে বা মিক্সিটো মাৰিবলৈ মন নগ'লে এনেদৰে এই চপাৰটোতো আপুনি আদা নহৰু পিঁয়াজ এনেকুৱা কিছুমান বস্তু মিহি কৰি ল'ব পাৰে আৰু ইয়াত মই নিমখ দিলোঁ হালধি কিন্তু নাই দিয়া দেই আৰু লগতে মানে কি এনে সানি লৈছোঁ আৰু গোটেইখিনি একেলগে গাজৰ চাজৰ চব মিক্স কৰি পেলাই তাৰপিছতে এয়া মই এটা ডো বনাই ল'ম হাতত অকণমান তেল লগাই লৈছোঁ যাতে মানে লাডুখিনি হাতত লাগি নধৰে এয়া দেখিছেনে ধুনীয়াকৈ এটা মই লাডু কৰি ল'ম গোটেইখিনি একেলগে তাৰপিছতে এই বাচমতি চাউলখিনিত মই গোটেই লাডুটো একদম লগাই ইয়াৰ চাউলখিনি লগাই ল'ম এনেদৰে চব এয়া চাউলখিনি ভালদৰে যেতিয়া লাগি যাব তাৰপিছতে এটাকৈ তেনেকৈ গোটেইখিনিতে লগাই ল'ম আৰু তাৰপিছত আমাৰ বনাব পৰা হৈ গ'ল ৰেডি আৰু মই বনাম ৰাইচ কুকাৰত আপোনালোকে ৰাইচ কুকাৰ নাথাকিলে ভাপত দি যেনেকৈ কেৰাহীত যে বনাই ভাপত দিয়া যিকোনো বস্তু দেখিছেই নহয় আজিকালি সকলোৱে জানেই প্ৰায়খিনিয়ে তেনেকৈ বনাব পাৰে মই কিন্তু ৰাইচ কুকাৰতে দিলোঁ আৰু এয়া মই উঠাই দিলোঁ 20 মিনিটমানৰ পিছতে মানে মোৰ কদম ফুল ৰেডি হৈ গ'ল এয়া দেখিছেনে ইমান ধুনীয়া হৈছে একদম কদম ফুল পাহৰ নিচিনাই হৈছে আৰু মই কিন্তু আজিহে খাই পাইছোঁ দেই খাবলৈ বহুত বেছি টেষ্টি হৈছিলে আৰু এয়া মই ভাল কদম ফুলৰ প্লেটখন এখন সজাই লৈছোঁ ভিতৰখিনি সিজাৰ লগতে ওপৰৰ মানে চাউলটো বহুত বেছি ধুনীয়াকৈ সিজি গৈছিলে খাবলৈ বহুত বেছি ভাল লগা হৈছিলে এয়া আৰু লগতে মই অকণমান দি দিলোঁ টমেটো কেটচাপ আপোনালোকে যিকোনো চাটনি বা এনেকৈ টমেটো কেটচাপৰ লগতো খাই ভাল পাব জুতি ল'ব পাৰে অকণমান ম'মৰ নিচিনা ফিল এটা আহে আৰু টেষ্টি নে টেষ্টি কেনেকুৱা হৈছে কইয়া
টেষ্টি সঁচাকে নে কেনে হৈছে চাগে মজা কেনেকুৱা কেনেকুৱা সময় নাই অ' এইটো খাবলৈ কেনেকুৱা নকলে নকলে পেৰি খাওক কেনেকুৱা বৰ মজা লাগিছে খাই গোটেইটো হাতত লৈ লওক অঁ খাওক ভালে লাগিছে হয়নে বঢ়িয়া লাগিছে খাওক খাই কেনেকুৱা পালে হা খাই কেনেকুৱা পালে ঠিকে আছে হয়নে অঁ